ডিমৌলৈ আহি কেনেকুৱা লাগিলে? ডিমৌলৈ আহি বহুত ভাল লাগিলে, কিন্তু তাতকৈ ভাল লাগিলে তোমাক লগ পাই। থেংক ইউ। ৱেলকাম। হাই মাই ইউটিউব চেনেল দৰ্পণ ভ্লগছ। আজি আমাৰ স্কুলৰ ফালৰ পৰা এখন থিয়েটাৰ অনা হৈছে। এতিয়া তালৈকে চাবলৈ গৈ আছোঁ। ব'লক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। মানে থিয়েটাৰখনৰ নাম হৈছে কহিনুৰ থিয়েটাৰ। জীৱনত প্ৰথম থিয়েটাৰ চাবলৈ যাম। একেবাৰে থিয়েটাৰতে লগ পাম। ব'লক এয়াই গৈ আছোঁ। এতিয়া ৰাজহুৱা ফিল্ড পাইছোহি। এতিয়া সোমাইছোহি। আপোনাৰ অতি মৰমৰ ভাই মৃগাংগক আদালতত দুখী সাব্যস্ত কৰি ফাঁচীৰ অৰ্ডাৰ দিছে। এতিয়া কি তন্ত্ৰ আৰু কি বাদ্যযন্ত্ৰ সকলো বন্ধ কৰা। মোৰ ভাইটোক বচাব নোৱাৰি তেতিয়া সকলো বন্ধ। যোৱা তোমালোকে মোৰ ঘৰৰ दीपा माँ सुनी यार अरे আহিছে কি আপুনি? মই যে বাপেক ঘৰ মই যে সন্তান হৈ আছো, সন্তান জন্ম দিব পৰা নাই, তাৰ বাবে কি আপোনাৰ কামৰ মতে স্তুতি লাগিছে? নাই নাই নাই, মোৰে হাঁহিটো আপুনি হিচাপত ধৰিব। এই হাঁহিটোৰ কাৰণে কিমানৰ যে মাল খালো তাক কৈ শেষ কৰিব নোৱাৰি। হাঁহিব নলগীয়া ঠাইতো হাঁহি মাৰি দিওঁ, কান্দিবলগীয়া ঠাইতো হাঁহি মাৰি কিমানৰ যে গাত কৰি আছে, মোৰ গালখনত উপচি আছে, তাক হিচাপ দি শেষ কৰিব নোৱাৰি। এতিয়া এনেকুৱা হৈছে এইটো যদি ভালকে এটা গাত কৰি চৰ নাখাওঁ মোৰ টোপনি আহি নাহে। নিজকে পৰীক্ষা কৰাই বৰ ভাল কাম কৰিম। নহ'লে গোটেই জীৱনটো তই এটা ভুল ধাৰণা লৈ জীয়াই থাকিব লাগিব। মানে মই বুজি পোৱা নাই তই কি কৈ আছে। আমি সাধাৰণতে মাইকী মানুহবিলাকক দুখ দিওঁ, সন্তান জন্ম দিব নোৱাৰিলে বুজা নাই? শুনা, মই বুজাই দিছোঁ। মোৰ স্কুলৰ কাষতে এটা সৰু শিৱ মন্দিৰ আছিল, তাতে নৱদা শিশুটো কোনোবাই এৰি থৈ যায়। স্কুল কৰ্তৃপক্ষই আজিৰ পৰাই আমাৰ সন্তান মোৰ 50 টকাটো লওক। মা দেউতাৰ আত্মা শান্তি দিয়ে যেন লাগিছে দেই। মই যধে মধে হাঁহো কিয় বাৰু, চৰ খাওঁ কিয় বাৰু? এই হাঁহিটোৱে মোৰ জীৱনৰ কাৰণে কাম নাহাঁহিলে নহয়, হাঁহিলে কি পালি কচোন? বিৰাট ভয় লাগিছে। তাইক আপুনি ক'ত কৰিছে? এনেকুৱাখন কৰিছো যে দীপাৰ কিবা ডাঙৰ বেমাৰ হৈছে। কচোন বাৰু হৈ যায়। বেমাৰটোৰ কথা কওঁতে ইমান সময় লাগিছে যেতিয়া নিশ্চয় কিবা টান বেমাৰে হৈছে, নহয়নে ছাৰ? নিশ্চয় কিবা টান বেমাৰে হৈছে। বন্ধুৰ কাৰণে ক'বলৈ অকণমান টান পাইছে। আপুনি বহক, মই আহোঁ। এইবিলাক মাইকী মানুহৰ সদায় কোৱা যোগাৰ কথা ক'বলৈ আহিছ তই। হ'বলে গম পাইছো ভিতৰলৈ মই নাযাওঁ। কিয় যাম আকৌ? বদনাম উলিয়াব। কোনে বদনাম উলিয়াব? কোনে উলিয়াব জানো? আৰে ওচৰ চুবুৰীয়া দিব। খুব আশা চাই আছে। কি বুলি ক'ব জানো? বোলে নিৰ্মল নাথকে সুযোগ লৈ দীপাৰ বাল্য বন্ধু দিগন্ত আহি মই তাইৰ লগত ভিতৰত সোমাই আছে। ঐ এইবিলাকত কিন্তু মই নাই দেই। মই নিজেও বদনামী হ'ব নোৱাৰে, তোকো বদনামী কৰিবলৈ নাই। গতিকে মই ইয়াতে আছো, ইয়াতে থাকিম। আগতে পঢ়। মই তোমাৰ পত্নী, গতিকে মোৰ গৰ্ভত থকা সন্তানটোৰ বাপেক তুমি, বেলেগ কোনো নহয়। তোমাৰ কি হৈছে? নাই মই নহয়।
আপুনি টেনশ্যন ল'ব নালাগে, দুইগৰাকী কি হ'ল কি চিন্তা কৰিছে? দীপৰ ভৱিষ্যত জীৱনটোৰ কথা সংসাৰৰ বোজাত কঢ়িয়াব নোৱাৰি যোৱা 5টা বছৰে নিসন্তান হৈ থাকিল। আৰু এক্সিডেণ্টলি যেতিয়া দীপা প্ৰেগনেণ্ট হ'ল তেতিয়া কেনেকৈ কলম কিনি সজাই ঘৰৰ পৰা খেদি দিলে দেখিলে। মাজে মাজে মোৰ ভাৱ হয় মানুহ লগাই নিৰ্মলক মই শেষ কৰি পেলাম, কিন্তু তাক এটা শিক্ষা নিদিয়াকৈ মই কিন্তু নমৰো। ঠিক আছে কৰি মই গৈ থাকোঁ। কিন্তু দুটা বা তিনিটাহে আহে। ডাক্তৰ দুই ধৰণৰ থাকে, এবিধ নাম জ্বলা আৰু এবিধ নাম নজ্বলা। যেনে আপোনাৰ নামো নাই, সেইকাৰণে বেমাৰীও নাই। যাৰ বাবে আপোনাৰ টকা নাই, সেইকাৰণে আজি 15 তাৰিখ পাৰ হৈ গ'ল, আপুনি মোক দৰমহাই দিব পৰা নাই। কিন্তু মোৰ এটা সপোন আছে। সপোনটোৰ কথা আপুনি মোক কৈছিল, আপুনি এখন নাৰ্ছিং হোম খুলিব। ৰাইট, সেইকাৰণে দৰমহা নাপালেও আপোনাৰ মই ফোন কৰি দিয়া নাই। নাৰ্ছিং হোমৰ আশাত বহুত কোটি ঘৰৰ ছোৱালী চালো, এজনী পচন্দ হৈছিল, কিন্তু তাই আকৌ মোক ৰিজেক্ট কৰি দিলে। হয় নেকি? কোন সেইগৰাকী? দীপা, এডভোকেট দীপাৱলী, কোটিপতি মাক বাপেকৰ একমাত্ৰ সন্তান। তাইক কিবাকৈ হাত কৰি ল'ব পৰা হ'লে ইমান দিনে মোৰ নাৰ্ছিং হোম খাৰা হৈ গ'লহেঁতেন আৰু মই নাৰ্ছিং হোমৰ মালিক হৈ থাকিলোহেঁতেন। সেইগৰাকী দেখোন মাক হ'ল। আপুনি দেখোন নিজ হাতেৰে সন্তান সুন্দৰী আছিল। তাৰমানে সম্পত্তিৰ লোভত গাই পোৱালি হালতে নিজৰ পৰিবাৰৰ কথা ভাবিছে নহয়। চেষ্টা এটা চলাম, অলপ বেলেগ ধৰণে। আপোনাক কিন্তু মানিছো ছাৰ। ক'ত বিচাৰি ফুৰিছ? এই দৰ্জাখন উত্তৰ পৰা নাছিলি নেকি? মই পাহৰিলো। এইয়া চা। যা, ভিতৰত যা। চব পাহৰি। এইটো ক'লৈ দিছ? আপোনাৰ বন্ধু আহিছে, আপুনি খাব নালাগে, মই অকলে বেচাই দিম। নহয় অ', ইয়াত কোৱাৰ্টাৰ এটা খাই গ'লে ঘৰত টোপনি থব। নিজকে দুখ মুক্ত কৰিবলৈ চেষ্টা নকৰিবা। আপুনি মোক দীপাৰ লগত সন্দেহ কৰিছিল নহয়? আৰু কৰিবই সন্দেহ, কৰিবই, কাৰণ সন্দেহ কৰিবলৈ সহজ। কিন্তু মানুহৰ মাজত থকা এটা পবিত্ৰ সম্পৰ্কক বিশ্বাস কৰিবলৈ মানি ল'বলৈ নিজৰ অন্তৰখন পবিত্ৰ হ'ব লাগিব, নিকা হ'ব লাগিব। যিটো আপোনাৰ একেবাৰে নাই। আৰে কি বুলি ক'ম আপোনাক, মই কি বুলি ক'ম? দীপা যদি সন্তানৰ পৰা আঁতৰি থাকিব, নহ'লে মই মোৰ সন্তান বুকুত বান্ধি আত্মহত্যা কৰিম। তুমি ইমান এটা ডাঙৰ সিদ্ধান্ত কথা লৈ ল'ব নোৱাৰা বুলি মই জানো। তুমি নকৰিবা, তুমি নোৱাৰা কৰিব। এটলিষ্ট মই তোমাক বুজি পাওঁ। তুমি কেনেকে ভাবি ল'লা যে ইমান এটা মিছা বদনাম দিয়াৰ পাছত মই তোমাৰ লগত সেইখন ঘৰলৈ উভতি যাম বুলি? দৰকাৰ পৰিলে নিজকে মই শেষ কৰি পেলাম, কিন্তু যোৱাৰ আগতে কথা এষাৰ আকৌ এবাৰ মনত ৰাখি থোৱা। মোৰ সন্তানটোক যদি ভালে থকাটো বিচৰা, তেতিয়াহ'লে মোক আৰু মোৰ সন্তানটোক বিচাৰি এইখন ঘৰলৈ আৰু কেতিয়াও নাহিবা। Get out! Get out! I said get out! Get out! যাম, আঁতৰি যাম মই দীপা। এইবোৰ কিয় মোক দিবলৈ নাহিবি? এইবোৰ কথা মই জানিবলৈ ইচ্ছাও কৰা নাই আৰু নকৰাবিও। ডাক্তৰ নহয় দাদা, ডক্তৰ ভূপেন হাজৰিকা। আৰু ৰ'বচোন, আপুনি ৰেডিঅ'টোক এনেকৈ অপমান কৰিছে কিয়? এই ৰেডিঅ'টোৰ পৰা আমি বাবাতৰি লাভ কৰোঁ আৰু এইটো বহুত কষ্ট কৰি আনিছোঁ, গম পাইছে? ৰেডিঅ' এনেকুৱা নকৰিব। আৰে হ'ব, এইবোৰ জ্ঞান মোক দিবলৈ নালাগে। চাহকাপ দে। দে তাক আগতে দে। Sorry. হিৰাজ হয় মোৰ নাম, হিৰাজ। ডাক্তৰ শশাংক ভগৱতী পূজা কুমাৰ। মোৰ দেউতা ডাক্তৰ নামত কলংক হয়। মই দুখীয়া মানুহটো এই কলংক ভাল গুণ কৰিবলৈ মোৰ তাত এটাও নাই। সৰুৰে পৰা সকলোকে বলাই মাৰিছো আৰু এটা চাকৰি তই মোক জ্বলাবলৈ আহা। মোক চালা আজি মই
পাইছো নেকি ইয়াক মেডিকেললৈ নিব লাগিব 108 এখন মাত আবার তই জানো সেই সৰু ল'ৰাটোৱে চাহৰ দোকান দি নিজৰ মাক দেউতাকৰ ঔষধৰ লগতে ঘৰত ভাত খাবলৈকে চিন্তা কৰিব লাগে আৰু তই তাৰ খুন ভাঙি গোটেই ঘৰখনকে অতৰ মাজত পেলালি চালুক এতিয়া হস্পিটেলত ৰাখিছো আৰু তাৰ সমস্ত খৰচ তই বহন কৰিব লাগিব উলিয়া টকা আবে টকা উলিয়া কি হ'ল বহুখিনি সময় হলো বাদলৰ লগতো কথা পাতিলো কোনেও দেখোন কেছটো খেলিম বুলি আগবাঢ়ি নাহে তাকেই খুৰাদেউ ময়ো বহু কেইজনৰ লগতে কথা পাতিলো কোনো আগবাঢ়ি নাই ধীৰাজৰ বিপক্ষে কেছ খেলিবলৈ কোনেও সহায় নকৰে আগতে বোলে তাৰ বিপক্ষে কেছ খেলা উকিল কেইজনক আদালতৰ বাহিৰৰ পৰা বেয়া মাৰপিট কৰিছে এজনক বোলে ঘৰত গৈ তেওঁলোকক অতি বেয়াকৈ অপমান কৰি তাৰ পৰা খেদি পঠিয়াই অনাৰ আচল কথাটো হ'ল ধীৰাজ ভাগৱতীয়ে বিক্ৰম বৰুৱাক সন্দেহত অপৰাধী হৈ যাইছে সন্দেহত নহয় ইয়াই মোক মাৰপিট কৰিছিল ঠিক আছে আপোনাক মাৰপিট কৰিছিল আপোনাৰ দেহত লাগি থকা এই আঘাতকেইটাৰ প্ৰমাণ কিন্তু বিক্ৰম বৰুৱাই আপোনাক মাৰপিট কৰা নাছিল আন কোনোবাই কৰিছিল আন কোনো নহয় সিয়েই মোক মাৰপিট কৰিছিল আচ্ছা এতিয়া কওক ফোন নাম্বাৰ নাই যদি ঘৰৰ এড্ৰেছলৈ কিবা এটা উলিয়াই দিয়ক প্লিজ বেলেগ কাৰণত নহয় মানে তাইৰ কাৰণে মোৰ ঘৰত ডাঙৰ হাংগামা হৈ গৈছে বুজি পাইছে সেইকাৰণে লাগে মোক প্লিজ মই মিঠাই আনিব মই মিঠাই আনিম মই নিজে খুৱাম তোমাৰ যে ডিমলে আহি কেনেকুৱা লাগিল তোমাৰ যে ডিমলে আহি কেনেকুৱা লাগিল বিৰাট ভাল লাগিছে আৰু ইমান তোমালোকৰ নিচিনা ধুনীয়া ধুনীয়া দৰ্শক আছে কৰি নাটক কৰি খুব ভাল লাগিছে আৰু তুমি কোন ক্লাছত পঢ়া ক্লাছ 3 ক্লাছ 3 কোন স্কুলত পঢ়া লমুদৰ বৰুৱা শংকৰদেৱ বিশ্ববিদ্যা নিকেতন আচ্ছা খুব সুন্দৰ ভালকৈ পঢ়িবা দে থেংক ইউ ৱেলকাম তোমাৰ ডিমলে আহি কেনেকুৱা লাগিলে ডিমৌলৈ আহি বহুত ভাল লাগিলে কিন্তু তাতকৈ ভাল লাগিলে তোমাক লগ পাই থেংক ইউ ৱেলকাম ইফালে পাহৰিলে আজি অমিত দা আৰু ভাইনলা বাহঁতক লগ পাই ভাল লাগিলে